হাই ফ্ৰেণ্ডছ, আশা কৰিছোঁ সকলোৱে ভালে আছে। বলক আজি আমি আপোনালোকক এখন বিশেষ ঠাইলৈ লৈ যাওঁ আৰু সেইখন হৈছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ অৰ্চাৰ্ড, অৰ্থাৎ য'ত আছে আপেল গছৰ বাগিচা। এয়া দেখিব পাৰিছে, প্ৰথমতে আছে পাইনএপল অৰ্থাৎ আনাৰসৰ বাগিচা, তাৰপিছতে আছে সেয়া দেখা গৈ আছে আপেল গছৰ বাগিচা। এয়া দেখিব পাৰিছে গছত আপেল লাগি আছে ধুনীয়াকৈ আৰু এতিয়াও সৰু সৰু আপেল হৈ আছে, ইমান বেছি ডাঙৰ হোৱা নাই। এয়া ইয়াত লিখা আছে চাইনবোৰ্ডত, এইটো এটা ৰিচাৰ্চ প্ৰগ্ৰাম হয়। এইটো PhD দাদাসকলে ইয়াত ৰিচাৰ্চ প্ৰগ্ৰামটো চলাই আছে আৰু ইয়াত সাধাৰণতে তিনিটা ভেৰাইটি আছে আৰু সেই তিনিটা ভেৰাইটি হৈছে HRMN 99, গল্ডেন, ডৰচেট আৰু আন্না। এই তিনিটা ভেৰাইটি ইয়াত বিশেষকৈ লগোৱা হৈছে। আপোনালোকৰ যদি মনত আছে, সেইদিনাখন এখন পোষ্ট কৰিছিলোঁ আপেল হোৱা বুলি আৰু সেই পোষ্টখনত দেখা গৈছিল কোনো ধৰণৰ প্ৰটেকশ্যন নাছিল আৰু এতিয়া চাব পাৰিছেনে, একদম পূৰা Z+ ছিকিউৰিটি দি কোনো যাতে ইয়াত সোমাব নোৱাৰে, কোনো যাতে আহিব নোৱাৰে, প্লাছ সূৰ্যৰ তাপ গোটেইখিনি যাতে নপৰে, সেই সকলোখিনি ব্যৱস্থা ধুনীয়াকৈ কৰা হৈছে। মাজে মাজে ইৰিগেশ্যন অৰ্থাৎ জলসিঞ্চন ব্যৱস্থা কৰি দিয়া হৈছে যাতে ইয়াত পানী সময়মতে দিব পৰা যায় আৰু যিকেইটা কেয়াৰিং আছে কেয়াৰিংখিনি ল'ব পৰা যায়। এয়া চাব পাৰিছেনে, কিমান সৰু গছত বহুকেইটা আপেল কেনেদৰে ধুনীয়াকৈ লাগি আছে, দেখিলে ভালেই লাগে। এটা সৰু গছত কিমানকেইটা আপেল একেলগে লাগি আছে আৰু একদম ওজন হৈ আছে পূৰা গছটো। আৰু ফাইনেলি আপোনালোকক অলপ যিমানখিনি পাৰিলোঁ চেষ্টা কৰিলোঁ দেখুৱাবলৈ। আৰু এইফালৰ পৰা দেখা যায় সি তালৈকে গোটেইখিনি আপেলৰ বাগিচাই হয় আৰু এইফালে আমি ওলাই আহি আছিলোঁ আৰু ইফালেও বহুতখিনি আছে এনেকুৱা গ্ৰীণ হাউচ, য'ত ইয়াত কৰা হৈছে ড্ৰেগন ফ্ৰুইট আৰু লগতে আছে বহুকেইটা ফুলৰ গছ যিকেইটা এক্সপেৰিমেণ্টেল পাৰপজত লগোৱা হৈছে। এই বগা বগা ফুলবোৰ দেখা গৈ আছে, এইকেইটা সব এক্সপেৰিমেণ্টেল পাৰপজত লগোৱা হৈছে আৰু ইয়াত লিখা আছে কিবা কিবি যিকেইটা ভেৰাইটিজ হয় বা নাম হয় সেইকেইটা লিখা আছে। থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং দিছ ভিডিঅ'।